জীৱনত আপুনি কি পাইছে, কি হেৰুৱাইছে তাৰ হিচাপ কিন্তু কোনোদিন নাৰাখিব। সেই হিচাপে আপোনাৰ জীৱনটো হতাশময়হে কৰি তুলিব। সেয়েহে জীৱন মানেই সংগ্ৰাম। সংগ্ৰামময় জীৱনটোত কেনেকৈ আপুনি আগুৱাই লৈ যাব পাৰে তাৰেই চিন্তা কৰক। সংগ্ৰামময় জীৱনৰ মাদকতাই সুকীয়া। সংগ্ৰামে শিকাই দিয়ে জীৱনটোনো কি। আৰু যেতিয়া আপুনি জীৱনৰ অৰ্থ বিচাৰি পাব, জীৱনটো খুব সুন্দৰকৈ উপভোগ কৰিব পাৰিব। জীৱনটো সুন্দৰকৈ উপভোগ কৰিবলৈ হ'লে এটা সুন্দৰ মন লাগিব আৰু নিজক ভাল পাব লাগিব। আমি বহুত কষ্ট কৰি এই জীৱনটো পাইছোঁ। কতজনে জীৱনত হাহাকাৰ কৰি আছে এই সুন্দৰ পৃথিৱীখনত জীয়াই থাকিবলৈ। আকৌ কতজনে যে নিজকে শেষ কৰি দিছে। কিন্তু এটা কথা কি জানেনে? যিজনে এই পৃথিৱীত নিজক ভাল পায়, নিজক বুজি পায়, সেইজনেই কিন্তু সকলোতকৈ সুখী মানুহ। গতিকে আমি সকলোৱে এই পৃথিৱীত সুখী হ'ব নোৱাৰোঁ জানো?